Hello guys, welcome to assammedia.in. আজি আমি ডিসকাস কৰিব গৈ আছো আসাম কারেন্ট এফেয়ার্স ফর আসাম পুলিশ এসআই এন্ড কনস্টেবল এবিইউবি। এই ভিডিওটোত মেইনলি আজি আমি কারেন্ট এফেয়ার্স 10 দিনৰ ডিসকাস কৰিম। সেইখিনি হ'ব 15 ডিসেম্বৰৰ পৰা 25 ডিসেম্বৰলৈকে যিমানখিনি কারেন্ট এফেয়ার্সৰ ঘটনাসমূহ হৈ গৈছে তাৰ ওপৰত যিমানখিনি কোৱেশ্চন হ'ব পাৰে তাৰ ওপৰত আমি আজি এই মেইন ভিডিওটো ডিসকাস কৰিম। এই ভিডিওটো আপোনালোকৰ বাবে হেল্পফুল হ'ব যদি আপুনি প্ৰিপাৰেচন কৰি আছে আসাম পুলিশ এসআই বা কনস্টেবল এবিইউবি বা আহিবলগীয়া এপিএসসি মেইনছৰ বাবেও যদি আপুনি প্ৰিপাৰেচন কৰি আছে তেনেহলেও এটো আপোনালোকৰ বাবে হেল্পফুল হ'ব পাৰে। সো পলম নকৰাকে ভিডিওটো আৰম্ভ কৰো। নাও কোৱেশ্চন নম্বৰ 1 Question number 1 ত খুদা হৈছে নৰ্থ ইষ্ট ফাৰ্ষ্ট টি মিউজিয়াম টু কাম আপ ইন হুইচ ডিস্ট্ৰিক্ট অৰ্থাৎ উত্তৰ পূব ভাৰতৰ প্ৰথম চাহ সংগ্ৰহালয় অসমৰ কোনখন জিলাত স্থাপন কৰা কথা ঘোষণা কৰা হৈছে অৰ্থাৎ ফাৰ্ষ্ট টি মিউজিয়ামখন অসমৰ কোনখন জিলাত অৱস্থিত প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰা হৈছে সেইটো খুদা হৈছে। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন ডি ডিব্ৰুগড়ত নতুনকৈ মানে টি মিউজিয়াম এটা প্ৰতিষ্ঠা কৰা কথাটো ঘোষণা কৰা হৈছে। এইটো হ'ব নৰ্থ ইষ্টৰ ফাৰ্ষ্ট টি মিউজিয়ামটো। ইয়াৰ ডেসক্ৰিপশনত চাই লওক উত্তৰ পূবৰ প্ৰথম চাহ সংগ্ৰহালয় অসমৰ ডিব্ৰুগড়ত স্থাপন কৰা হ'ব। অসমৰ ডিব্ৰুগড়ক ভাৰতৰ চাহ চহৰ বুলি কোৱা হয়। এইটো এটা ইম্পৰ্টেন্ট পইণ্ট। এইবাৰৰ এপিএসসি প্ৰিলিমছতো ইয়াৰ ওপৰত এটা কোৱেশ্চন আহিছিলে যে হুইচ সিটি ইজ কল্ড এজ দ্য টি সিটি অফ ইণ্ডিয়া তেনেকুৱা বুলি এটা কোৱেশ্চন আহিছিলে এপিএসসি প্ৰিলিমছতো। সো এইটো এটা ভাল ইনফৰমেশ্যন আপুনি নোট ডাউন কৰি ৰাখিব পাৰে। তাৰপিছত কোৱা হৈছে দ্য টি মিউজিয়াম ইন ডিব্ৰুগড় উইল বি অপেন ফৰ পাব্লিক ইন দ্য ফাৰ্ষ্ট হাফ অফ 2023 অৰ্থাৎ 2023 চনৰ প্ৰথম মাহত ডিব্ৰুগড়ৰ চাহ সংগ্ৰহালয়টো ৰাইজৰ বাবে মুকলি কৰি দিয়া হ'ব। এইটো কথা ঘোষণা কৰা হৈছে, সেইকাৰণে এইটো এড কৰা হৈছে। Now question number 2 দিয়া হৈছে Union Cabinet has approved a proposal to raise legal marriage age of women from 18 to how many years অৰ্থাৎ ইয়াত কোৱা হৈছে কেন্দ্ৰীয় কেবিনেটে মহিলাসকলৰ আইনী বিবাহৰ বয়স 18ৰ পৰা কিমান বছৰলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ অনুমোদিত কৰিছে। এইটো আপোনালোকে জানে চাগে কিছুদিন আগতে এইটো নিউজত আছিলে। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ অৰ্থাৎ মহিলাসকলৰ লিগেল মেৰিজৰ বা লিগেল যোনটো আইনী বিবাহৰ এজটো 18 বছৰৰ পৰা 21 বছৰলৈকে বৃদ্ধি কৰাৰ প্ৰস্তাৱটো অনুমোদিত জনোৱা হৈছিলে। নাও ইয়াৰো ডেসক্ৰিপশন অলপ চাই লওঁ। কেন্দ্ৰীয় কেবিনেটে 15 ডিসেম্বৰ 2021 তাৰিখে এক বিশেষভাৱে গঠিত টাস্ক ফোৰ্সৰ পৰা এটা প্ৰস্তাৱ পৰ্যালোচনা কৰাৰ পিছত মহিলাৰ আইনী বিবাহৰ বয়স 18ৰ পৰা 21 বছৰলৈ বৃদ্ধি কৰাৰ বাবে এখন বিধেয়ক অনুমোদিত জনাইছিলে। সো সেই কাৰণে এইটো কোৱেশ্চন ইয়াত এড কৰা হৈছে। নাও কোৱেশ্চন নম্বৰ 3 আপুনি চাব পাৰিব which among the following has been included in the UNESCO list of intangible cultural heritage of humanity যোনটো আপুনি এটা ওয়ার্ড দেখা পালে ইনটেঞ্জিবল শব্দটোৰ অৰ্থটো এনেকুৱা যে যোনটো বস্তুক আমি দেখি মানে টাচ কৰিব নোৱাৰো। আমি মানে যোনখন বস্তু আছে তাক দেখিব পাৰো কিন্তু তাক মানে টাচ কৰিব নোৱাৰো, অনুভৱ কৰিব পাৰো, তেনেকুৱা বস্তু কয় মানে ইনটেঞ্জিবল। সো ইয়াত কোৱা হৈছে নিম্নলিখিত কোনটো ইউনেস্কোৰ মানৱতাৰ অমৃত সাংস্কৃতিক ঐতিহ্যৰ তালিকাত লিপিবদ্ধ কৰা হৈছে অৰ্থাৎ ইয়াত তলত দিয়া ভিতৰত চাৰিটা অপচনৰ ভিতৰত কোনটো ইউনেস্কোৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ সাইটৰ ওপৰত মানে অন্তৰ্ভুক্ত কৰা হৈছে। সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশন এ দুৰ্গা পূজা ইন কলকাতা অৰ্থাৎ কলকাতাৰ দুৰ্গা পূজাক ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ সাইটত মানে অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ ডেসক্ৰিপশন চাই লওঁ কলিকতাৰ দুৰ্গা পূজাক ইউনেস্কোয়ে ইয়াৰ ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ অফ হিউমেনিটি এইটো লিষ্টত অন্তৰ্ভুক্ত কৰিছে। এইটো এটা ICHৰ তালিকাত 14টা ভাৰতীয় উপাদানৰ ভিতৰত এটা হ'ব অৰ্থাৎ অলৰেডি আপোনাৰ ভাৰতত 13টা আছিলে, 13টা অলৰেডি মানে ইনটেঞ্জিবল কালচাৰেল হেৰিটেজ সাইট আছিলে। সো যদি এইটো এড কৰিলে এতিয়া সো টোটাল এতিয়া ইনটেঞ্জিবল হেৰিটেজ সাইট মানে ভাৰতত কেইটা আছে সো সেইটোক বুলি ক'লে সেইটো হ'ব 14টা। এইটো আপুনি মনত ৰাখিব। নাও নেক্সট কোৱেশ্চনত যাওঁ। নেক্সট কোৱেশ্চন এটা ইম্পৰ্টেণ্ট কোৱেশ্চন। ইয়াত খুদা হৈছে হুইচ নেশ্যন হেজ অনাৰ্ড প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ইটছ হাইষ্ট চিভিলিয়ান এৱাৰ্ড নাগাদাং পেল
গি খৰলো এইটো কোৱা হৈছে কোন ৰাষ্ট্ৰই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ইয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা নাগাদাং পেল গি খৰলো সন্মান প্ৰদান কৰিছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ ভূটানে কিছুদিন আগতে নৰেন্দ্ৰ মোদীক তেওঁলোকৰ হাইয়েষ্ট মানে সিভিলিয়ান এৱাৰ্ড যোনটো আছে সেইটো প্ৰদান কৰিছে ইয়াৰো ডেসক্ৰিপশ্যন অলপ চাই লওঁ ইয়াত কোৱা হৈছে ভূটানে প্ৰধানমন্ত্ৰী মোদীক দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা নাগাদাং পেল গি খৰলোৱে সন্মানিত কৰিছে এইটো ভাৰত আৰু ভূটানৰ মাজত শৰ্তহীন বন্ধুত্বৰ স্বীকৃতি দি প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত অধিক শক্তিশালী হৈছে সেই কাৰণে মানে এই বঁটাটো তেওঁক প্ৰদান কৰা হৈছে আমি নেক্সট কোৱেশ্চনত আগবাঢ়ো নেক্সট কোৱেশ্চনত খুদা হৈছে দ্য 18th জগদ্ধাত্ৰী Haramohan Das Literacy Award will be given to which of the following writer for his book Asamer Uttaranar Itihas উত্তৰনামৰ ইতিহাস সো ইয়াত কোৱা হৈছে অষ্টাদশ যোনটো জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা নিম্নলিখিত কোনজন লেখকক তেওঁৰ অসমৰ নগষ্টিয়া উত্তৰায়ণৰ ইতিহাস নামৰ কিতাপখনৰ বাবে প্ৰদান কৰা হৈছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ মনীন্দ্ৰ দাসক তেওঁৰ কিতাপ অসমৰ নেগষ্টিয়া উত্তৰায়ণৰ ইতিহাস নামৰ যোনটো বুক আছে তাৰ বাবে তেওঁক কোনটো এৱাৰ্ড দিয়া হৈছে জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য এৱাৰ্ড এইটো নিউজত আছিল সো সেই কাৰণে এইটো কোৱেশ্চন ইয়াত এড কৰা হৈছে ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ ইয়াত কোৱা হৈছে অষ্টাদশ জগদ্ধাত্ৰী হৰমোহন দাস সাহিত্য বঁটা লেখক মনীন্দ্ৰ দাসক তেওঁৰ অসমৰ নগষ্টিয়া উত্তৰায়ণৰ ইতিহাস নামৰ কিতাপৰ বাবে দিয়া হৈছে ইয়াত উল্লেখ কৰিব পাৰি যে জগদ্ধাত্ৰী হৰমোহন দাস যোনটো সাহিত্য বঁটা হয় এজন লেখকক এটা গুৰুত্বপূৰ্ণ আৰু চিন্তাপ্ৰবণ বিষয়ত অসমৰ শ্ৰেষ্ঠ গ্ৰন্থ বাবে প্ৰদান কৰা হয় এইটো চালো আমি এটা ডেসক্ৰিপশ্যন আমি নেক্সট কোৱেশ্চনত আগবাঢ়ো নেক্সট কোৱেশ্চনত কি খুদা হৈছে when is the বিজয় দিৱস observed অৰ্থাৎ বিজয় দিৱস কেতিয়া পালন কৰা হয় এইটো অলপ দিন আগতে হৈ গৈছে সেই কাৰণে এইটো এড কৰা হৈছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন সি ডিসেম্বৰ 16 অৰ্থাৎ 16 ডিসেম্বৰ তাৰিখে আমি কাৰ্গিল বিজয় দিৱসটো পালন কৰো না বিজয় দিৱসটো পালন কৰো কাৰ্গিল বিজয় দিৱসটো বেলেগ হ'ব এটো বিজয় দিৱসটো বেলেগ হ'ব নাও ইয়াৰ ডেসক্ৰিপশ্যনটো অলপ চাই লওঁ ডেসক্ৰিপশ্যনত কোৱা হৈছে 1971 চনৰ যুদ্ধত পাকিস্তানৰ বিৰুদ্ধে দেশৰ বিজয়ৰ স্মৃতিত 16 ডিসেম্বৰত ভাৰতত প্ৰতি বছৰে বিজয় দিৱস পালন কৰা হয় যাৰ ফলত বাংলাদেশ গঠন হৈছিল এই দিনটোত যুদ্ধৰ সময়ত সাহসেৰে যুঁজ দিয়া সৈনিকসকলৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে এই দিৱসটো পালন কৰা হয় এইটো দিৱস কিছুদিন আগতে হৈ গৈছে সেই কাৰণে এইটো কোৱেশ্চন ইয়াত এড কৰা হৈছে নাও নেক্সট কোৱেশ্চনত খুদা হৈছে which state has adopted a resolution demanding repeal of ASPA অৰ্থাৎ কোনখন ৰাজ্যই ASPA বাতিলৰ দাবীত এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে সো ASPA এটো নিউজত আছিল কোনটো হ'ব ইয়াৰ ভিতৰত নাগালেণ্ডে কি কৰিছে ASPA যোনটো এটা আইন আছিল তাক বাতিল কৰাৰ বাবে মানে এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ নাগালেণ্ড না ইয়াৰ বিষয়ে অলপ চাই লওঁ Nagaland Assembly on December 2021 passes a resolution demanding to repeal of ASPA in Nagaland অৰ্থাৎ 2021 চনৰ 20 ডিসেম্বৰত নাগালেণ্ড বিধানসভাই নাগালেণ্ডত ASPA বাতিলৰ দাবীত সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গৃহীত কৰিছে এইটো কিহৰ বাবে কৰা হৈছে আপোনালোকে জানে যে কিছুদিনৰ আগতে নাগালেণ্ডত মানে সিভিলিয়ানক কিছুমান মানে আৰ্মিৰ মানুহে তেওঁলোকৰ মানে অপাৰেশনত সিভিলিয়ানৰ ক্যাজুয়ালিটি হৈছিল তাৰ মানে 14 জন সিভিলিয়ানৰ মৃত্যু হৈছিল তাৰ বাবে এইটো মানে ASPAটো উঠোৱাৰ বাবে দাবী চলি আছে নাগালেণ্ডত সেই কাৰণে এইটো নিউজত আছে সো এইটো আপুনি জনা উচিত নাও কোৱেশ্চন নম্বৰ 8 ত খুদা হৈছে who has become the fourth Indian mathematician to win Ramanujan Prize 2021 অৰ্থাৎ
ৰামানুজন পুৰস্কাৰ 2021 চনৰ চতুৰ্থ ভাৰতীয় গণিতজ্ঞ কোন অৰ্থাৎ ৰামানুজন যোনটো প্ৰাইজ আছে হেতু কাক দিয়া হৈছে হেতু কোৱা হৈছে 2021 চনৰ আপোনালোকে জানে যে কিছুদিন আগতে ৰামানুজন ম্যাথমেটিশিয়ান যোনটো ৰামানুজন হয় তেওঁৰ জন্মদিন আছিল সো তেওঁৰ জন্মদিন দিনা এটো পুৰস্কাৰটো দিয়া হৈছে সো এটো কোনজন ভাৰতীয় গণিতজ্ঞ এটো পুৰস্কাৰটো লাভ কৰিবলৈ সক্ষম হৈছে তেওঁৰ নামটো হৈছে নীনা গুপ্তাই ৰামানুজন যোনটো এৱাৰ্ড থাকে 2021 চনৰ হেতু পাবলৈ সক্ষম হৈছে তেওঁৰ বিষয়ে আমি অলপ চাই লওঁ ভাৰতীয় গণিতজ্ঞ নীনা গুপ্তাক উন্নয়নশীল দেশসমূহৰ যুৱ গণিতজ্ঞসকলৰ বাবে 2021 চনৰ DST ICTP IMU ৰামানুজন বঁটা প্ৰদান কৰা হৈছে তেওঁ চতুৰ্থ ভাৰতীয় গণিতজ্ঞ আৰু তৃতীয় গৰাকী মহিলা হৈ পৰিছে যিয়ে আকাংক্ষিক বঁটা লাভ কৰিবলৈ সক্ষম হৈছে আমি নেক্সট কোৱেশ্চনত যাওঁ নেক্সট কোৱেশ্চনত খোদা হৈছে বেষ্ট এডুকেশনাল ফিল্ম অফ দ্য ইয়াৰ এৱাৰ্ড winner Assamese short documentary A Light That Refuses to Fade Out is directed by অর্থাৎ 2021 চনৰ শ্ৰেষ্ঠ শিক্ষামূলক চলচ্চিত্ৰ বঁটা বিজয়ী অসমীয়া ছুটি তথ্যচিত্ৰ অৰ্থাৎ ডকুমেণ্টাৰী A Light That Refuses to Fade Out কোনে পৰিচালনা কৰিছিলে অপচন আছে ববিতা শৰ্মা ৰীমা দাস জাহ্নু বৰুৱা নন অফ দিস সো ইয়াৰ কাৰেক্ট এনসাৰটো হ'ব অপচন এ ববিতা শৰ্মাই কি কৰিছিলে যোনটো এৱাৰ্ড উইনিং এটা মানে ডকুমেণ্টাৰী হয় শৰ্ট ডকুমেণ্টাৰী এ লাইট দ্যাট ৰিফিউজেছ টু ফেড আউট এইটো ডাইৰেক্ট কৰিছিলে আৰু এইটোৱে বেষ্ট এডুকেশ্যনেল ফিল্ম হিচাপে এটা বঁটা লাভ কৰিবলৈ সক্ষম হৈছে না ইয়াৰ বিষয়ে আমি অলপ চাই লওঁ এ লাইট দ্যাট ৰিফিউজেছ টু ফেড আউট শীৰ্ষক এখন ছুটি তথ্যচিত্ৰক শেহতীয়াকৈ 23তম যোনটো UGC CEC এডুকেশনাল অর্থাৎ এডুকেশনাল ভিডিও কম্পোজিশন বা প্রতিযোগিতার দ্বারা কম্পোজিশন ফর এডুকেশনাল কমিউনিকেশন নতুন দিল্লীৰ অধীনত বছৰটোৰ শ্ৰেষ্ঠ শৈক্ষিক চলচ্চিত্ৰ হিচাপে পুৰস্কৃত কৰা হৈছে যোনটো ডকুমেণ্টাৰী আছিলে ববিতা শৰ্মাৰ দ্বাৰা পৰিচালিত হৈছিলে আৰু তথ্যচিত্ৰখন স্বৰ্গীয় অৰুণা মুখাৰ্জীৰ ওপৰত আধাৰিত হয় এটো চালো আমি ইয়াৰ এটা ডেসক্ৰিপশন নাও কোৱেশ্চন নম্বৰ 10 টো আপোনালোকৰ বাবে মোস্ট ইম্পৰ্টেন্ট এটা কোৱেশ্চন ইয়াত খুদাইছে মনোহাৰী গোল্ড টি which was seen in the news associated with which state অর্থাৎ মনোহাৰী গোল্ড টি যাক বাতৰিত দেখা গৈছিলে কোনখন ৰাজ্যৰ শাসিত অঞ্চলৰ সৈতে এইটো সম্পৰ্কিত এইটো যোনটো মনোহাৰী গোল্ড টি হয় এইটো বহু ইম্পৰ্টেন্ট হয় কাৰণ আপোনালোকক নেশনাল মিডিয়া হওক বা ইন্টাৰনেশনাল মিডিয়া হওক সকলোৱে বা আমাৰ ৰিজিয়নাল মিডিয়াই হওক সকলোৱে এই নিউজটো কভাৰ কৰিছে সেই কাৰণে আপোনালোকৰ বাবে এইটো ইম্পৰ্টেন্ট হৈ পৰে যদি আপুনি APSC ৰ বাবে যোনটো মেইনছৰ বাবে প্ৰিপাৰেচন কৰি আছে তাতো মানে আপোনালোকৰ বাবে এইটো লাগতিয়াল হ'ব পাৰে সো সেই কাৰণে আপুনি ইয়াৰ ডেসক্ৰিপটিভ চাই ল'ব ভালকে সো ইয়াত খুদা হৈছে যোনটো মনোহাৰী গোল্ড টি যাক বাতৰিত বহুবাৰৰ বাবে দেখা হৈছে হেতু কোনখন ৰাজ্যৰ সৈতে সম্পৰ্কিত সো সেইখন ক'ত হ'ব অসমৰ সৈতে সম্পৰ্কিত না এইটো বাতৰিত কিয় আছিল হেতু আমি চাই লওঁ ইয়াৰ বেকগ্ৰাউণ্ডটো মনোহাৰী গোল্ড টি অসমৰ এক বিৰল প্ৰকাৰৰ চাহে শেহতীয়াকৈ ইতিহাস সৃষ্টি কৰিছে কিয়নো ইয়াক গুৱাহাটী চাহ নিলাম কেন্দ্ৰত প্ৰতি কিলোগ্ৰামত 1 লাখ টকা বিক্ৰী কৰা হৈছিল অৰ্থাৎ পাৰ কেজি 1 লাখ টকাত মানে এইটো বিক্ৰী কৰা হৈছিল সেই কাৰণে এইটো নিউজত আছিল এৰ যোনটো চাহ প্ৰকাৰ আছে অৰ্থাৎ মনোহাৰী গোল্ড টিয়ে 2020 চনৰ নিজৰে অভিলেখ ভংগ কৰিছে এবাৰ যেতিয়া চাহটো প্ৰতি মানে 2020 চনত আছিল 75000 আছিল কিন্তু এতিয়া হৈছে মানে নিজৰে ৰেকৰ্ডটো ব্ৰেক কৰি এতিয়া ই বিক্ৰী হৈছে প্ৰতি কিলোগ্ৰামত 1 লাখ টকাত ই বিক্ৰী হৈছে নৰ্থ ইষ্টাৰ্ণ টি এছ'চিয়েশ্যনে এনে চাহৰ উৎপাদন বৃদ্ধি কৰাৰ পৰিকল্পনা কৰিছে আৰু বিভিন্ন প্ৰকাৰৰ চাহ যেনে বগা চাহ সেউজীয়া চাহ হালধীয়া চাহ ইত্যাদি তৈয়াৰ কৰাৰ কাম আৰম্ভ কৰিছে সো আজি আমি চালো মোস্ট ইম্পৰ্টেন্ট 10টা কোৱেশ্চন আপোনালোকৰ যোনটো আপকামিং এক্সামৰ বাবে সো যদি আপুনি এই কোৱেশ্চনসমূহ মানে কৰিব পাৰিলে কেইটা কৰিব পাৰিলে হেতু আমাক 10টাৰ ভিতৰত কেইটা কৰিব পাৰিলে হেতু আমাক কমেন্টত জনাব পাৰে যদি কৰিব পৰা নাই তেনেহলে এই
কুৱেশ্যনসমূহ আপুনি নোট ডাউন কৰি ভালকৈ লিখি ৰাখিব কাৰণ এই কুৱেশ্যনসমূহ আপোনালোকৰ বাবে আপকামিং এক্সামত বহুখিনি ইম্পৰ্টেণ্ট হয় কাৰণ এইটো নিউজত আছিলে আপুনি নিউজ চাই ল'ব মানে আপুনি ফাৰ্ষ্টতে মই কৈ দিওঁ আপুনি আসাম ট্ৰিবিউন ডেইলি চাব নহ'লে মানে অসমৰ বাবে আসাম ট্ৰিবিউন চাবই লাগিব আসাম ট্ৰিবিউনত চাব আপুনি এইবিলাক নিউজ সদায় পাই থাকিব এইবিলাকৰ পৰা কুৱেশ্যন আহে চ' মই আপুনি চাব নালাগে ইমান কষ্ট কৰিব নালাগে মই আপোনালোকৰ বাবে MCQ আনিয়ে থাকিম চ' যদি আপুনি ডাইৰেক্ট এইটো লিখিব পাৰে তেনেহ'লে লিখিব খোজে তেনেহ'লে লিখিব পাৰে নহ'লে মই এইটো যোনটো PDF আছে সেইটো টেলিগ্ৰাম চেনেলত শ্বেয়াৰ কৰি দিম তাৰ পৰাও আপুনি এইখিনি মানে কুৱেশ্যনসমূহ লিখিব পাৰে যদি আপোনাক এইটো আমাৰ এই প্ৰচেষ্টাটো ভাল লাগে মানে উইকলি কাৰেণ্ট এফেয়াৰ্ছ অনাটো তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু নিজৰ ফেমিলি আৰু ফ্ৰেণ্ডক এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিব কাৰণ আমি মানে উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'সমূহ আনি থাকিম নাও যদি আপুনি প্ৰিপাৰেশ্যন কৰি আছে আসাম পুলিচ কনষ্টেবল ABUBৰ কাৰণে তেনেহ'লে আমি আপোনালোকৰ বাবে আনিছোঁ অল ইন ওৱান ই-বুক ফৰ আসাম পুলিচ কনষ্টেবল ABUB এইটো হ'ব নতুন ভাৰ্জন 2.0 ইয়াত বহুখিনি কাৰেণ্ট এফেয়াৰ্ছৰ নতুনখিনি টপিক এড কৰা হৈছে আপোনালোকে ইয়াত দেখিব পাৰিব ইম্পৰ্টেণ্ট ডেইজ আছে ইম্পৰ্টেণ্ট ডেইজ ৰিলেটেড টু আসাম আছে ফ্ৰিকুৱেণ্টলি আস্কড কুৱেশ্যন এবাউট দ্য ইম্পৰ্টেণ্ট ডেইজ আছে ইম্পৰ্টেণ্ট এৱাৰ্ডছ অৰ্থাৎ 2021 চনত যিমানখিনি ইম্পৰ্টেণ্ট এৱাৰ্ড দিয়া হৈছিলে সেই সকলোখিনিৰ লিষ্ট ইয়াত দিয়া হৈছে আৰু COVID-19 বা ভেকচিনৰ ৰিলেটেড যিমানখিনি MCQ কুৱেশ্যন হ'ব পাৰে সকলোখিনি ইয়াত দিয়া হৈছে এই বুকৰ ভিতৰত আৰু টকিঅ' অলিম্পিক্স 2020ৰ ভিতৰত যিমানখিনি কুৱেশ্যন হ'ব পাৰে সকলোখিনি এই বুকত দিয়া হৈছে চ' যদি আপুনি আসাম পুলিচ ABUBৰ কাৰণে প্ৰিপাৰেশ্যন কৰি আছে তেনেহ'লে আপুনি এইটো ই-বুক পাৰচেজ কৰিব পাৰে ইয়াৰ পাৰচেজ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে তাত ক্লিক কৰি আপুনি পাৰচেজ কৰিব পাৰে আৰু যদি আপুনি প্ৰিপাৰেশ্যন কৰি আছে আসাম পুলিচ SIৰ কাৰণে তেনেহ'লে আপুনি ল'ব পাৰে আসাম ইয়াৰ বুক 2021 এইটোৰো মানে পাৰচেজ লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে যদি আপুনি পাৰচেজ কৰাৰ আগতে ইয়াৰ এটা ডেমো চাব বিচাৰে তাৰো লিংকটো ডেছক্ৰিপশ্যনত দিয়া হৈছে তাত ক্লিক কৰি আপুনি ডেমো চাব পাৰিব চ' আজি ভিডিঅ'টো ইমানে আছিলে থেংকছ ফৰ ৱাচিং হেভ এ good day